নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধু বান্ধৱীসকল আজি বিষয়টো অকণমান বেলেগকৈ লৈছোঁ যিসকল বন্ধু বান্ধৱীসকল ক্লাছ 10ত আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মোষ্ট বি ইম্পৰ্টেণ্ট কাৰণ অসমীয়া বিষয়টোৰ ক্ষেত্ৰত মই কেইটামান ইম্পৰ্টেণ্ট মাষ্ট বি ইম্পৰ্টেণ্ট 100% কমন কুৱেশ্যন কেইটামান আজি আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি দিম গতিকে যদি আপোনালোকৰ কোনোবা চিনাকি এইবাৰ ক্লাছ 10ৰ ফাইনেল এক্সাম বা SSLC এক্সাম দিব তোমালোকৰ যদি বন্ধু বান্ধৱী আছে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে এই বস্তুবোৰ চাই পেলাই ধুনীয়াকৈ এক্সামত ভালকৈ ভাল এটা মাৰ্ক পাবলৈ সক্ষমতা অৰ্জন কৰিব পাৰে গতিকে মই আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ আৰু সেই বন্ধু বান্ধৱীসকলৰ কাৰণে মই কেইটামান আপোনালোকৰ মই দেখাই দিব বিচাৰিছোঁ PDF মই গোটেইকেইটা বুকৰ PDF ডাউনলোড কৰি দিছোঁ তোমালোকৰ কাৰণে আৰু গোটেইকেইটা মানে ধুনীয়াকৈ অলপ জনাইকৈ ভালকৈ তোমালোকক বুজাই দিব বিচাৰিছোঁ এতিয়া আগৰবাৰ যদি কুৱেশ্যন পেপাৰটো চোৱা বহুতে কয় অসমীয়া বিষয়টো বহুত ইজি য়েছ ইজি হয় এইটো ময়ো জানো কিন্তু অসমীয়া বিষয়টোৰ আগৰবাৰ যদি কুৱেশ্যন পেপাৰটো চোৱা তোমালোকে এতিয়া লক্ষ্য কৰিবা যে বেছিভাগ কুৱেশ্যন পাৰ্ট ভিত্তিকৰ পৰা অহা নাই কিন্তু বেছিভাগ ক'ৰ পৰা আহিছে ভিতৰীয়া কুৱেশ্যন দিছে গতিকে ভিতৰীয়া কুৱেশ্যনবোৰ কেনেকৈ সলভ কৰিবা সেই সম্পৰ্কে আজি আমি তোমালোকক ধুনীয়াকৈ মই বুজাই দিব বিচাৰিছোঁ গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকক মই এনেধৰণৰ ধুনীয়া আপডেটবোৰ দি থাকিব পাৰোঁ ঠিক আছে গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ পোনপ্ৰথমে তোমালোকে গম পোৱা তোমালোকৰ প্ৰথম চেপ্টাৰটো হৈছে যোনটো অসমীয়াৰ গদ্যাংশৰ ক্ষেত্ৰত মানে গদ্য ধৰি লওক পদ্যৰ ক্ষেত্ৰত বৈদ্যৰ ক্ষেত্ৰত আছিলে পোনপ্ৰথমৰ পাৰ্টটো হৈছে আপোনালোকৰ বৰগীত ঠিক আছে গতিকে বৰগীত ফাৰ্ষ্ট কুৱেশ্যনটো বনিব তোমালোকে চাব পাৰিবা মই অলপ কালাৰ পেনটো লৈ লৈছোঁ যাতে ষ্টুডেণ্টৰ সুবিধা হয় ওকে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব চাবা চবে নোটছ কৰি যাবা বৰগীতটো কি ৰাগত বন্ধা হৈছে গতিকে বৰগীতটো বসন্ত ৰাগত বন্ধা হৈছে এক নম্বৰ এটা কুৱেশ্যন ওলাই গ'ল 2 নম্বৰটো কুৱেশ্যনটো হ'ব যে শ্ৰী শ্ৰী মাধৱদেৱ মানে বৰগীতৰ ৰচক কোন আছিলে শ্ৰী শ্ৰী মাধৱদেৱ বৰগীতৰ ৰচক ভালকৈ চাবা অলপ ধুনীয়াকৈ বস্তুবোৰ ভালকৈ বুজি যাবা ঠিক আছে নেক্সট জাম ইয়াৰ পৰা ইমান ইম্পৰ্টেণ্ট নাই কিন্তু এটা পাৰ্ট মন কৰিবা এই যোনটো পাৰ্টটো চাইছে খনক খদঞ্জ যোগী জাহাংকু ধ্যায় সকলো নিকমে যাক বিচাৰি নাপায় এই পাৰ্টটো অকণ ভালকৈ চাবা কাৰণ এই পাৰ্টটো মানে 2-3 বাৰ এক্সামত মেট্ৰিক এক্সামত মানে ৰিপিটলি আহিব মানে আহি আছে আৰু দেখা পোৱা গৈছিল আগৰবাৰৰ ক্ষেত্ৰতো মই অলপমান দেখাই দিম বুজাই দিম বাৰু মই স্ক্ৰল ডাউন কৰি দিছোঁ যাতে বন্ধু বান্ধৱীসকলে অলপ স্পীডত মই দেখাই দিম যাতে বন্ধু বান্ধৱীসকলে বৰ নাপায় আৰু পঢ়িবা অলপ এনজয়মেণ্টলি পঢ়িবা সদায় মানে মনত মানে ইমান বিন্দাছ পঢ়িব লাগে টেনশ্যন নল'বা ভালকৈ চালেই হ'ল আৰু ধুনীয়াকৈ মই যিবোৰ পেটাৰ্ণ কৈছোঁ সেই পেটাৰ্ণবোৰ ফ'ল' কৰা 100% তোমালোকৰ হেল্পফুল হ'ব তথা ছাকচেছ হ'বৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে গতিকে তোমালোকে চাবা যে পোনপ্ৰথমৰ কুৱেশ্যনটো মই ক'লোঁ বৰগীত কি ৰাগত বন্ধা হৈছে তোমালোকে শুনিলা বসন্ত ৰাগত আৰু বৰগীতৰ ৰচক কোন আছিলে শ্ৰী শ্ৰী মাধৱদেৱ আমি দুটা কুৱেশ্যন ধুনীয়াকৈ গম পাই গ'লোঁ নেক্সট কৈছে যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল অ'কে এইটো এটা কুৱেশ্যন হ'ব পাৰে ঠিক আছে তেখেতৰ জন্ম হৈছিলে ইয়াত স্পষ্টভাৱে ধুনীয়াকৈ উল্লেখ আছে তোমালোকে চাব পাৰিছা তেখেতৰ জন্ম হৈছিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকু পুখুৰীত ঠিক আছে নাৰায়ণপুৰৰ লেটিকু পুখুৰীত কিমান হৈছে এইটো চাব পাৰিছা মই মাৰ্কাৰটো অলপ লেপটপৰ সহায়ত কৰি আছোঁ গতিকে অলপ বেকা হ'ব পাৰে ঠিক আছে গতিকে এইটো মই ইৰেজ কৰি দিছোঁ যাতে অলপ ভালকৈ চাব পাৰে তোমালোকে অ'কে তেখেতৰ জন্ম কেতিয়া হৈছিলে এতিয়া আমি গম পাই গ'লোঁ 1489 চনত জন্ম হৈছিলে এইটো খ্ৰীষ্টাব্দ হিচাপে জনালে একচুৱেলি 1489 খ্ৰীষ্টাব্দ ঠিক আছে আৰু কোন জেগাটো আমি গম পাই গ'লোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকু পুখুৰী যিবোৰ কুৱেশ্যন মানে কুৱেশ্যন অলপ ভালকৈ চাবা এটা পাৰ্ট মানে ভালকৈ চাই যাবা যাতে আমি পাৰ্টটোৰ এটা কুৱেশ্যনো নেৰোঁ গোটেইখিনি কভাৰ কৰি দিওঁ অ'কে নেক্সট কুৱেশ্যনটো তোমালোকৰ হ'ব যে তেখেতৰ পিতৃৰ নাম কি আছিলে অ'কে পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু তেখেতৰ মাতৃৰ নাম আছিলে মনোৰমা অ'কে আকৌ এবাৰ ৰিপিটলি কৈ দিছোঁ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা ভালকৈ শুনি লোৱা আৰু মাতৃৰ নাম আছিলে মনোৰমা অ'কে এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট পাৰ্টটো এইকেইটা হৈ গ'ল এতিয়া তলৰ পাৰ্টত আহিম তাৰ পিছৰ পাৰ্টত যোনকেইটা মানে মেট্ৰিকত আহিছে সেইকেইটাহে মই ডিছকাশ্যন কৰিছোঁ যিবোৰ দৰকাৰ নাই সেইবোৰ মই ডিছকাশ্যন কৰা নাই ঠিক আছে যিবোৰ মেইন পাৰ্ট হয় সেইবোৰহে অলপ ভালকৈ চাই ল'বা তোমালোকে ধুনীয়াকৈ স্কিপ নকৰাকৈ অ'কে নেক্সট তোমালোকে চাবা যে মানে মাধৱদেৱৰ এইটো চাবাচোন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি এই পাৰ্টটো চাবা এইটো পাৰ্ট মানে বাৰে এক্সামত সুধি থাকে কীৰ্তিস্তম্ভ কি আমি নাম ঘোষা যদি শংকৰদেৱৰ
ক্ষেত্ৰত খোধে তেন্তে কীৰ্তন ঘোষা হয় আমি জানো গতিকে মাধৱদেৱৰ ক্ষেত্ৰত খুদিছে গতিকে কি হ'ব নামঘোষা আৰু নামঘোষাক মানে কিয় 1000টা ঘোষা বুলি কোৱা হয় বা হেজাৰী ঘোষা বুলি কোৱা হয় কিয় কোৱা হয় এটা কুৱেশ্যন হ'ব পাৰে তো কুৱেশ্যনৰ এনচাৰটো হ'ব যে নামঘোষাত কি আছে 1000টা ঘোষা আছে কি আছে আকৌ ভালকৈ শুনি লোৱা ভালকৈ 1000টা ঘোষা ইয়াত চাব পাৰিছে 1000টা ঘোষা থকাৰ কাৰণে কি হ'ব হেজাৰী ঘোষা বুলি কোৱা হয় অ'কে গম পালে তোমালোকে গতিকে মই আগবাঢ়িছোঁ অলপ স্পীডত যাম ঠিক আছে নেক্সট তোমালোকে এইবোৰ আখ্যানমূলক ৰচনা তাৰপিছত তত্ত্বমূলক ৰচনা অলপ মনত ৰাখি ল'বা কাৰণ ক'ব নোৱাৰি কোন সময়ত কোনটো এক্সাম দিয়ে ছেভ বৰ্ডে কোনো নাজানে সেইকাৰণে বস্তুবোৰ আমি যিমান পাৰোঁ বস্তুবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে আমি নেক্সট ঝমুৰাৰ কথা ক'ব পাৰিবা নেক্সট তোমালোকে নাটক মাত্ৰ এটাই নাটক আছিলে তেখেতৰ অৰ্জুন বজ্ৰবানা বা দধিমতন চাব পাৰিছে মাত্ৰ এটা নাটকৰ কথা উল্লেখ আছে দধিমতন বা তোমালোকে অৰ্জুন ভাষা যিকোনো এটা লিখিবা যোনটো স্পেলিং তোমালোকৰ সুবিধা হয় মোৰ হিচাপে দধিমতনটো লিখিবা এইটো স্পেলিঙৰ ক্ষেত্ৰতো সুবিধা হ'ব ঠিক আছে লিখিবৰ ক্ষেত্ৰত অ'কে আমি কুৱেশ্যন পাই গ'লোঁ এতিয়া আগবাঢ়িছোঁ বন্ধু বান্ধৱীসকল ঠিক আছে আৰু ই যোনটো পাঠবোৰ যদি কেনেবাকৈ মূলভাৱটো দি দিয়ে গতিকে তোমালোকে কি লিখিবা অকণমান বুজাই দিছোঁ শুনি ল'বা দেই এই যোনটো কবিতা ফাঁকি কোৱা হৈছে ইয়াত মানে কি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা ৰহস্য সৰুকালৰ স্মৃতিৰ কথা সুন্দৰভাৱে স্পষ্ট বৰ্ণনা দিছে যাৰ জৰিয়তে মানে শিশুসকলৰ কি হৈছিলে বিকাশ কেনেকুৱা হৈছিলে মাতৃ যশোদাৰ ক্ষেত্ৰত কি লীলা কৰিছিলে সুন্দৰভাৱে দিছে গতিকে ষ্টাৰ্টিং পইণ্টটো এনেকুৱা লিখিবা যে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে বৰ সুন্দৰভাৱে ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি তথা ভগৱান শ্ৰীকৃষ্ণৰ এটা অপাৰ লীলাৰ কথা সুন্দৰভাৱে বৰ্ণিত কৰিছে যাৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে ভগৱান শ্ৰীকৃষ্ণ ইমান জগতৰ মহিমা ইমান মানে ডাঙৰ দেৱতা হৈও মাতৃৰ যশোদাৰ ভয়ত কম্পমান হৈ ফুৰিছিল বহু ঋষিমুনিসকলেও তেখেতক ধ্যান কৰিও বিচাৰি নাপাইছিল কিন্তু সেই হৰি আজি মানে মাতৃ যশোদাৰ ভয়ত কঁপিছিল এনেধৰণৰ যিবোৰ মানে ব্যাখ্যানমূলক আছে মই এক্সপ্লেইন নকৰোঁ এতিয়া এক্সপ্লেইন কৰিবলৈ বহুত ডাঙৰ হৈ যাব মূল ভাৱটো ঠিক আছে মই বিচাৰোঁ বন্ধু বান্ধৱীসকলক ব'ৰ নহ'ব লাগে আৰু পঢ়িবা মানে এনজয়মেণ্টটো মাষ্ট বি ইম্পৰ্টেণ্ট অলপ মানে মনত ফূৰ্তি ভাৱটো ৰাখিবা ইমান মানে বৰিং টাইপৰ বহিছোঁ পঢ়িম এইবোৰ নাপাৰিবা অলপ ভালকৈ চাবা ঠিক আছে নেক্সট আগবাঢ়িছোঁ অ'কে মূল ভাৱটো অলপমান আইডিয়া পালা যদি প্ৰব্লেম হয় মোক ক'বা মোক কমেণ্ট কৰিলেও হ'ব মই তোমালোকক দি দিম ঠিক আছে নেক্সট চুৰ মানে কি চুৰ মানে হ'ল ছিঙি দিয়া ঠিক আছে এইটো চাবা অলপ ভালকৈ চাবা দেই এই পাৰ্টকেইটা মানে কি হয় আধুনিক ৰূপবোৰ আহে মাষ্ট বি ইম্পৰ্টেণ্ট হয় ইয়াত চুৰৰ অৰ্থ কি হৈছে ছিঙি দিয়া ধ্যাই মানে ধ্যান কৰা নিগম শাস্ত্ৰ এতিয়া নিগম শাস্ত্ৰ কি বস্তু এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ যোনটো যুগ আছিলে ধৰি লওক মাধৱদেৱৰ সকলত তেওঁলোকৰ যিবোৰ গীত আছিলে সেইবোৰ শাস্ত্ৰ ধৰ্ম হিচাপে আছিলে মানে শাস্ত্ৰ হিচাপে লিখিছিলে কিতাপবোৰক শাস্ত্ৰ হিচাপে কৈছিলে ঠিক আছে তোমালোকে যদি শাস্ত্ৰ দেখা নাই তোমালোকে নামঘৰত যাব পাৰা শাস্ত্ৰ আছে বহুত চাই ল'ব পাৰিবা ঠিক আছে এটা কুৱেশ্যন আহিছিলে মোপাশৰ অৰ্থ কি গতিকে মোপাশ মানে মায়াৰ বন্ধনত কোনে বন্দী হৈ আছে আমি হৈ আছোঁ নাই এটা মায়াত আবদ্ধ হৈ আছোঁ গতিকে আমি মায়াৰ সংসাৰত আছোঁ মানে আমাৰ পিতৃ মাতৃ আমাৰ কিমান টেনশ্যন কৰে আমি ফ্ৰী বাৰ্ড নহয় আমি এটা বন্দীপঞ্চী নহয় জানো সেইটোৱে কৈছে আৰু মায়াৰ বন্ধন অ'কে আগবাঢ়িছোঁ এতিয়া বাকী তোমালোকৰ চাব পাৰিছে এটা কুৱেশ্যন বনিব ইয়াত চাব পাৰিছে বৰগীত অ'কে বৰগীত কাক বোলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে ভগৱান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতকে বৰগীত আখ্যা দিয়া হয় একদম চিম্পল কথা কোনো ধৰণৰ টাফ লাগিলে জানো নালাগে নহয় এতিয়া আৰু এটা কুৱেশ্যন ইয়াত আহে মানে অলপ মই টিকমাক কৈ দিছোঁ শংকৰদেৱে কিমান মানে কুৰি বৰগীত ৰচনা কৰিছিলে আৰু কিমান পোৱা গৈছিলে ঠিক আছে তো তেখেতৰ 157টা ভালকৈ মনত ৰাখিবা মাধৱদেৱৰ ক্ষেত্ৰত মাধৱদেৱে 157টা বৰগীত পোৱা গৈছিলে ঠিক আছে মাধৱদেৱৰ আৰু তোমাৰ ইয়াত মাধৱদেৱ মোৰ বৰগীতৰ সংখ্যা ইমান মুঠ তেখেতৰ আছিলে 191টা 914টা আৰু মানে এটা ঘটনা হৈছিলে যিসকলৰ মানে যাৰ ফলত বৰগীত বহুতো জ্বলি গৈছিলে ঠিক আছে না আৰু মুঠতে কিমান পাইছিলে 157টা পাইছিলে টোটেল কেইটা কৰিছিলে 191টা কৰিছিলে মানে 191টা কৰিছিলে আৰু তেখেতে পাইছিলে আমি যোনটো মানে বাহিৰ জগতৰ যিবোৰ মানুহ আছিলে তেওঁলোকে কালেক্ট কৰি দিলে কিমান পাইছিলে 157 পাইছিলে এই কথাটো মনত ৰাখিবা ঠিক আছে ভালকৈ একুৰি মানে কিমানটা 114টা মানে কিমানটা অলপ ভালকৈ চাবা দেই ঠিক আছে নেক্সট পাৰ্টটো বৰগীতৰ লক্ষণ এইটোতো অলমষ্ট তোমালোকে মুখস্থ কৰি আহিছা শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত শাস্ত্ৰীয় মানে গম পাইছে আৰু শাস্ত্ৰীয় সংগীত তেনেধৰণৰ ঠিক আছে নেক্সট ব্ৰজাৱলী ভাষা আৰু তোমাৰ কি আছিলে ইয়াত কৈছে ঈশ্বৰৰ মহৎ আছে এইটো বৰগীত মোৰ সাধাৰণতে ভগৱান শ্ৰীকৃষ্ণ
ওপৰতে ডিটাৰমাইন কৰি পেলাই মানে বনোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণকে মানে গুৰুত্ব প্ৰদান কৰা হৈছে ঠিক আছে ওকে আমি নেক্সট বজ্ৰাৱলী ভাষালৈ আহিছোঁ এতিয়া কুৱেশ্যন এটা আহিব পাৰে তোমালোকৰ বজ্ৰাৱলী ভাষা কাক বোলে গতিকে এইটো চাব পাৰিবা ইয়াত ধুনীয়াকৈ স্পষ্টভাৱে লিখি দিছে বজ্ৰাৱলী ভাষা হ'ল এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা ঠিক আছে কৃত্ৰিম সাহিত্যিক ভাষা কৃত্ৰিম সাহিত্যিক ভাষা মানে কি যিবোৰ মানে অসম বংগ ভাৰতৰ যিবোৰ ভাষা আছিলে তেতিয়া মানে কৃত্ৰিম সাহিত্যিক ভাষা তেতিয়া আধুনিক ভাষা আগৰ যেনেকৈ বজ্ৰাৱলী ভাষাৰ লগত আমাৰ ভাষা এতিয়া মিল খাব একদম নিমিলে না সেইটো কি কৃত্ৰিম সাহিত্য ভাষা বুলি কোৱা হৈছে ঠিক আছে এইবোৰ কুৱেশ্যন এনচাৰ মই নকওঁ কাৰণ এই কুৱেশ্যন এনচাৰবোৰ তোমালোকে অলমষ্ট মুখস্থ কৰি আহিছা আৰু এইবোৰ ভিতৰত যিবোৰ ইম্পৰ্টেণ্ট আছিলে মানে ভিতৰীয়া কুৱেশ্যনবোৰ হয় মই ডিছকাশ্যন কৰি দিলোঁ যদি লাগে তোমালোকে কমেণ্ট কৰিলে হয় মই দি দিম আৰু এই পাৰ্টটো মই কৈ দিম বুলি কৈছিলোঁ যে সহজে বয়ানে এইটো মাষ্ট বি ইম্পৰ্টেণ্ট ভেৰি ভেৰি দেই ভালকৈ চাবা অলপ সহজে বয়ানে যাৰ নাপাবন্ত কিবা অদবে জানিব কেনে তোমাৰো মহিমা ইয়াৰ অৰ্থটো কি জানানে বাৰু মই কৈ দিছোঁ অকণ শুনি লোৱা ইয়াক মানে মেইন কথাটো হৈছে যে ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ ফাৰ্ষ্টত তোমালোকে প্ৰসংগ সংগতি ব্যাখ্যা তিনিটা পাৰ্ট ষ্টেপ লিখিবা আৰু টোটেল মাৰ্ক তোমালোকৰ 5 মাৰ্ক থাকিব ধৰি লোৱা তোমালোকৰ প্ৰসংগত থাকিলে 1 মাৰ্ক সংগতি থাকিলে 1 থাকিলে আৰু এইটোত থাকিলে ধৰি লোৱা এনেকৈ 3 ধৰি ল'লোঁ 5 থাকিব পাৰে কেতিয়াবা 3 থাকিব পাৰে ক'ব নোৱাৰি সময় সাপেক্ষে বস্তুবোৰ বেলেগ বেলেগ হৈ থাকে ন ঠিক আছে গতিকে মই এইটো ইৰেজ কৰি দিছোঁ অলপ বুজাই দিম ভালকৈ তোমালোকক অ'কে এতিয়া এই মানে কথাটো কি কৈছে মানে এতিয়া শুনা এনে প্ৰসংগ তেনেকৈ থাকিব উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতটিৰ পৰা তুলি লোৱা হৈছে ঠিক আছে হৈ গ'ল নেক্সট সংগতিত লিখিবা কথাফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে অ'কে ব্যাখ্যাত লিখিবা যে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ তেওঁৰ কোনো আদি আৰু অন্ত নাই তেওঁ সমগ্ৰ পৃথিৱীতে বিৰাজমান বহু ঋষিমুনিসকলে বহু ধ্যান কৰিও তেওঁক বিচাৰি নাপায় কিন্তু সেই ঘড়ী আজি মাতৃ যশোদাৰ ভয়তো কম্পমান কথাফাকিৰ জৰিয়তে কবিয়ে বৰ সুন্দৰভাৱে কি কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ মানে মহিমাৰ কথা বৰ্ণনা কৰিছে ঠিক আছে গতিকে কিবা প্ৰব্লেম পালে নাপালা একদম আগবাঢ়িছে অ'কে নেক্সট নাপায়ো মানে নাপাওঁতে নাপায় কেনেদৰে ভৈলুহ মানে হ'ল ঠিক আছে তুমিছে মানে তুমিয়ে জনাৰ মানে সকলক হয় মানে কয় ঠিক আছে গতিকে ভালকৈ তোমালোকে বুজি গ'লা এই পাঠত যদি এই মাত্ৰ মই যি ডিছকাশ্যন কৰিলোঁ এই কুৱেশ্যনবোৰ চোৱা 100% বন্ধুবান্ধৱীসকলে মই 100% কৈছোঁ ইয়াৰ পৰাই মাষ্ট বি আহিবই ঠিক আছে গতিকে নেক্সট মই তোমালোকক নেক্সট যোনটো চেপ্টাৰ অলপ স্পীডত আৰম্ভ কৰিছোঁ যাতে বন্ধুবান্ধৱীসকল ব'ৰ নোহোৱা ঠিক আছে ব'ৰ নহ'বা দেই একদম মানে ইনজয়মেণ্টলি পঢ়িবা আৰে সময় এবাৰ পাইছা নহয় ভালকৈ মানে লেটাৰ মাৰিমেই এইবাৰ পাৰিমেই আমি কিয় নোৱাৰিম চেষ্টা কৰিলে নিশ্চয় পাৰিম ঠিক আছে নেক্সট আমি আৰম্ভ কৰিব বিচাৰিছোঁ জিকিৰ ইয়াতে জিকিৰ কি বস্তু জিকিৰ হ'ল এটা মুছলমানসকলৰ এটা মানে কি হ'ল গীত যেনেকৈ আমাৰ তোমাৰ বৰগীত অসমীয়া জনজাতিৰ ক্ষেত্ৰত এতিয়া ইছলামধৰ্মী যিসকল ব্যক্তি আছে বা ইছলামধৰ্মী মানুহৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয় জিকিৰটো ঠিক আছে গতিকে জিকিৰৰ ৰচকটো কোন আছিলে বিখ্যাত মানে লেখক কোন হয় আজান ফকীৰ কোন আছিলে জিকিৰৰ ৰচক বুলি কয় আৰু জিকিৰৰ গুৰি ধৰোতা বুলিও কোৱা হয় ঠিক আছে গতিকে এই পাৰ্টটো তোমালোকে পঢ়ি চাই ল'বা যোনটো ইম্পৰ্টেণ্ট পাছ আছে সেইখিনিটো ডিছকাশ্যন কৰোঁ ঠিক আছে অলপ স্পীডত যাম দেই একদম ব'ৰ নহ'বাচোন এতিয়া পাৰ্টবোৰটো যাম অ'কে এই কথাফাকিত মানে এই কবিতাটোৰ জৰিয়তে ইয়াত মানে ঈশ্বৰ বা আল্লাহৰ কথা বৰ্ণনা কৰা হৈছে যিসকল ইছলামধৰ্মী আছিলে তেওঁলোকৰ ভগৱান গম পোৱা চাগে আল্লাহ বুলি মানে সিহঁতে বিশ্বাস কৰে আৰু আল্লাহক সিহঁতে আগমুহূৰ্ত দি মানে আগশাৰীত ৰাখি পেলাই কি কৰিছে তেওঁলোকে ভগৱানৰ মানে চৰ্চা কৰিছে যেনেকৈ বৰগীতত মানে বৰগীতৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ চৰ্চা কৰিছিলে আৰু জিকিৰৰ জৰিয়তে আল্লাহৰ মানে চৰ্চা কৰিছে আৰু জিকিৰটো কি বাৰু এতিয়া জিকিৰটো স্পষ্টভাৱে দিয়া হৈছে তোমালোকে এইটো ধুনীয়াকৈ পঢ়িলে গম পাবা ইছলাম সকলৰ তত্ত্বমূলক গীত এতিয়া তত্ত্ব মানে কি গভীৰ হৃদয়ৰ গীত অ'কে মানে বহুত ৰেচপেক্টফুল গীত অ'কে যদি লিখিব হয় তোমালোকে এইটো চাব পাৰা এই পাৰ্ট ইয়াৰ পৰা ধুনীয়াকৈ ইয়াৰলৈকে লিখি দিবা গীতলৈকে মই এক্সপ্লেইন নকৰোঁ আকৌ ডাঙৰ হৈ যাব ন আৰু এটা এই পাৰ্টৰ মেইন কথা যে বহুত তোমালোকে এই পাৰ্টৰ নেক্সট পাৰ্টটো মই নেক্সট ভিডিঅ'ত তোমালোকক ধুনীয়াকৈ জনাই দিম ঠিক আছে আজি ইমানেই ৰাখোঁ ঠিক আছে গতিকে নেক্সট ভিডিঅ' চাবা আপোনালোকে আপডেট পাই যাবা